যিসকল হিন্দুৰ পৰা মুছলমান হৈছে তেওঁলোকৰ নিচিনা নিষ্ঠুৰ মানুহ, বদমাছ মানুহ, গাদ্দাৰ মানুহ আপুনি পৃথিৱীত নাপাব। শিলাদিত্যও মুছলমান ধৰ্ম ত্যাগ কৰি হিন্দু ধৰ্ম গ্ৰহণ কৰিছে। শিলাদিত্যৰ পূৰ্বপুৰুষ মুছলমান আছিলে। যিসকল অৰিজিনেল ধৰক আৰব মুছলমান তেওঁলোকৰ পৰা আমাৰ ইমান ভয় নাই। ভাৰতবৰ্ষৰ মুছলমানে ভয় পায় যিসকলে বাংলাদেশৰ পৰা আহি হিন্দু ধৰ্ম গ্ৰহণ কৰিছে। আজান বন্ধ হ'ব লাগিব ভাৰতবৰ্ষত। শিলাদিত্যৰ বহুত ডাঙৰ ডাঙৰ দেউতা তেওঁলোকেও ইতিমধ্যে আজান বন্ধ কৰাৰ কাৰণে নানান ধৰণৰ পদক্ষেপ হাতত লৈছিলে, কিন্তু তেওঁলোকে এতিয়ালৈকে ছাকচেছ হ'ব পৰা নাই। তেওঁ বাংলাদেশী, তেওঁৰ বাপ বাংলাদেশী, তেওঁৰ 14 পুৰুষ বাংলাদেশী। শিলাদিত্যদেৱ বৰ্তমান সময়ত কৈ আছে যে অসমৰ মুছলমানসকলে হিন্দু ধৰ্ম ত্যাগ কৰি ইছলাম ধৰ্ম গ্ৰহণ কৰিছিল। এতিয়া হয়তো আমিও ক'ব বিচাৰোঁ যে শিলাদিত্যও মুছলমান ধৰ্ম ত্যাগ কৰি হিন্দু ধৰ্ম গ্ৰহণ কৰিছে। শিলাদিত্যৰ পূৰ্বপুৰুষ মুছলমান আছিলে। যেতিয়া শিলাদিত্যদেৱ বাংলাদেশৰ পৰা ভাৰতত আহিছিল, কটা তাৰৰ ওপৰেৰে জঁপিয়াই যেতিয়া ভাৰতবৰ্ষত আহিছিল, তেতিয়া সেই সময়ত ধৰা খাইছিলে আৰু ধৰা খোৱাৰ পিছতেই অসমৰ ভাৰতবৰ্ষৰ হিন্দুসকলে গৰু পিটা পিটিছিলে শিলাদিত্যক। পৰৱৰ্তী সময়ত বিপদত পৰি মুছলমানৰ পৰা হিন্দু ধৰ্ম গ্ৰহণ কৰিবলগীয়া হৈছিলে। ইচ্ছাকৃতভাৱে নহয়, বাধ্যত পৰি শিলাদিত্যই হিন্দু ধৰ্ম গ্ৰহণ কৰিবলগীয়া হৈ আছে। আৰু মই হিন্দু ধৰ্মাৱলম্বী প্ৰতিজন ভাই বন্ধুক ক'ব বিচাৰিছোঁ, এনেকুৱা হিন্দু কিন্তু আপোনালোকৰ ধৰ্মৰ কাৰণে বিপদজনক, আপোনালোকৰ কাৰণে বিপদজনক। যিকোনো মুহূৰ্তত আপোনালোকৰ ক্ষতি কৰিব পাৰে। শিলাদিত্যদেৱক সকীয়াই দিছোঁ, আমাৰ অসমত যদি হিন্দুৰ নাম লৈ মুছলমান আৰু হিন্দুৰ মাজত যদি সংঘৰ্ষ লগোৱাৰ কাৰণে চেষ্টা কৰি থকা হয়, তেতিয়া কিন্তু আমি এৰি নিদিওঁ। শিলাদিত্যৰ বিৰুদ্ধে আমি বিহিত ব্যৱস্থা ল'বলৈ বাধ্য হ'ম। যিসকল ব্যক্তি প্ৰকৃততে হিন্দু সেইসকলক আমি কেতিয়াও ভয় নাপাওঁ। যিসকলে মুছলমান ধৰ্ম ত্যাগ কৰি হিন্দু ধৰ্ম গ্ৰহণ কৰিছে সেইসকলৰ কাৰণে আমাৰ খুবেই ভয়। মুছলমানসকলে 5 বাৰ আজান দি শিলাদিত্যদেৱৰ টোপনি ক্ষতি কৰে, তেওঁৰ অসুবিধা হয়। এইজন পণ্ডিতক মই ক'ব বিচাৰিছোঁ, ভাৰতবৰ্ষত ইয়াৰ আগৰে পৰা শিলাদিত্যৰ বহুত ডাঙৰ ডাঙৰ দেউতাসকলে ভাৰতবৰ্ষত আজান বন্ধ কৰাৰ কাৰণে হয়তো প্ৰতিবাদ কৰি আছে, বিভিন্ন ধৰণৰ প্ৰচেছ অৱলম্বন কৰি আছে, কিন্তু এতিয়ালৈকে তেওঁলোকে ছাকচেছ হ'ব পৰা নাই। কাৰণ আমাৰ ভাৰতখন এখন গণতান্ত্ৰিক দেশ হয় আৰু এইখন দেশত মুছলমানসকলে আজান দিব পাৰিব বা হিন্দুসকলে তেওঁলোকৰ পূজা প্ৰাৰ্থনা কৰিব পাৰিব। এইটো প্ৰতিজন ধৰ্মৰ ব্যক্তিসকলৰ কাৰণে ফাণ্ডামেণ্টেল ৰাইটছ হয়। সেই কথা হয়তো এইজন ফকটীয়া নেচাৰু মদাৰু গাঞ্জাৰুৱে নাজানে। আপোনালোকক মই জনাব বিচাৰিছোঁ, আজানৰ বিৰোধিতা কৰি ইতিমধ্যে এলাহাবাদ হাইকোৰ্টতো শুনানি প্ৰদান কৰা হৈছে, লগতে মহাৰাষ্ট্ৰ হাইকোৰ্টতো শুনানি প্ৰদান কৰা হৈছে, সুপ্ৰিম কোৰ্টৰ পৰা শুনানি প্ৰদান কৰা হৈছে। আমাৰ সংবিধানে আমাক অধিকাৰ দিছে যে আমি আমাৰ ধৰ্ম প্ৰচাৰ কৰিব পাৰিম আৰু আজান দিয়াৰ কাৰণে কাৰো আপত্তি হ'লে সেইটো মানি লোৱা নহ'ব। যিয়ে নহওক, এইজন ফকটীয়াৰ বিষয়ে আৰু বেছি কথা কোৱাৰ ইচ্ছা নাই। বহু কথাই ক'লোঁ, কিবা ভুল ত্ৰুটি হ'লে আপোনালোকে ক্ষমা কৰি দিব বুলি আশা ৰাখিছোঁ। জয় আই অসম।